ধরক এইটো আমার ভারত নাগরিক কাগজ আছে। আচ্ছা, এইটো ভারত নাগরিক কাগজ চালে আপনালোকে গম পায় যে মানুহটো ভারত নাগরিক না অবৈধ মানুহ, এইটো আপনালোকে ভালকে গম পায়। তেতিয়াহ'লে আমাক ভালকে ষড়যন্ত্ৰ কৰি চেক কৰক, চেক কৰি কিনে চাওক মানুহটো ভাৰত নাগৰিক হয় না নহয়। যদি ভাৰত নাগৰিক নহয় তেতিয়াহ'লে গুলিয়াই মাৰি দিয়ক, আমি সেইটো কৈ আছো। আৰু এতিয়া যে নোটিছটো জাৰি কৰিছে, এই নোটিছটো দিয়াটো সঁচা, কিন্তু আমি এতিয়া বহি আছো চৰকাৰী মাটিত। আপোনালোকতো ইয়াত বহাইছে, আপোনালোকে অবৈধভাৱে দখল কৰা নাই? অবৈধভাৱে দখল কৰা নাই, আমাৰ চৰকাৰে বহাইছে, ডিচি ছাৰে বহাইছে, চাৰ্কুল অফিচাৰে বহাইছে, আৰু ধৰক এই ডিবু ছাৰৰ লেণ্ডাৰ মানুহকেইটা আহি বহাইছে। আচ্ছা, আমাক বহাইছে। তোমালোকে আপোনালোকক অবৈধভাৱে দখল কৰিছে বুলি তোমালোকে ভালকে গৈছে। তোমালোকে আপোনালোকে এতিয়া আকৌ কেতিয়া নোটিছ আহিছে, কি কথা? এইটো আমাক এতিয়া মানে আমি ইয়াত চলি আছো, খাই আছো, 3 বছৰ ধৰি হৈ গ'ল। তাৰ হোৱাৰ পিছত আজি ফটককে এটা নোটিছ দিলে আপোনাৰ 15 দিনৰ ভিতৰত উঠি যাব। এতিয়া উঠি যে যাম, আমি জাগা নাই, ঠাই নাই, বহিবলৈ জাগা নাই। এতিয়া যেনে তেনে মানে ৰিপুটো বচাই আছো। তাৰ পিছত ধৰক এতিয়া নোটিছ আহিব, নোটিছ আহি যোৱাৰ পিছত আমি আৰু ক'ত যাম? পিছত ডিচি ছাৰৰ ওচৰত গৈছো, ডিচি ছাৰে কাগজটো লোৱা নাই, কিবা আমাক কোৱাও নাই। পিছত কৈছে চাৰ্কুল অফিচাৰত যাবলৈ, তেতিয়া চাৰ্কুল অফিচাৰত গৈছো, চাৰ্কুল অফিচাৰে কৈছে এইটো মই কাগজটো মই ল'ব নোৱাৰো। এতিয়া ল'ব নোৱাৰে, আমিতো ইয়াত স্থানীয় মানুহ, ধৰক আমাৰ একদম ভাৰত নাগৰিক কাগজো আছে। এতিয়া যদি আমি ভাৰত নাগৰিক মানুহ, তেতিয়াহ'লেতো আমাৰ ওপৰৰ মানুহকেইটা চাব লাগে বা তদন্ত কৰিব লাগে, মানুহকেইটা ক'ৰ পৰা আহিলে, কি কথা, অবৈধ না কি, এইবিলাকতো জানিব লাগে। জানি বুজি আমাক নোটিছটো কৰিব লাগিছিলে। হয়, আপোনালোক যে ইয়াত যে লিখিছে অবৈধভাৱে, ইয়াতো আপোনালোকক ডিচিয়ে বহাইছিলে? হয়, আমাক ডিচি বহাইছিলে। 3 বছৰ আগত যেতিয়া উচ্ছেদ কৰিছিলে তেতিয়া আপোনালোকে ইয়াত বহিব দিছিলে? হয়, আপোনালোকতো ইয়াৰ লোকেলেই হয়, লোকেল আমি ইয়াৰ ঠাই মানুহ। ধৰক এইটো আমাৰ ভাৰত নাগৰিক কাগজ আছে। আচ্ছা, এইটো ভাৰত নাগৰিক কাগজ চালে আপোনালোকে গম পায় যে মানুহটো ভাৰত নাগৰিক না অবৈধ মানুহ, সেইটো আপোনালোকে ভালকে গম পায়। তেতিয়াহ'লে আমাক ভালকে ষড়যন্ত্ৰ কৰি চেক কৰক, চেক কৰি কিনে চাওক মানুহটো ভাৰত নাগৰিক হয় না নহয়। যদি ভাৰত নাগৰিক নহয় তেতিয়াহ'লে গুলিয়াই মাৰি দিয়ক, আমি সেইটো কৈ আছো। আৰু এতিয়া যে নোটিছটো জাৰি কৰিছে, এই নোটিছটো দিয়াটো সঁচা, কিন্তু আমি এতিয়া বহি আছো চৰকাৰী মাটিত। আপোনালোকতো ইয়াত বহাইছে, আপোনালোকে অবৈধভাৱে দখল কৰা নাই? অবৈধভাৱে দখল কৰা নাই, আমাৰ চৰকাৰে বহাইছে, ডিচি ছাৰে বহাইছে, চাৰ্কুল অফিচাৰে বহাইছে, আৰু ধৰক এই ডিবু ছাৰৰ লেণ্ডাৰ মানুহকেইটা আহি বহাইছে। আচ্ছা, আমাক বহাইছে। তোমালোকে আকৌ আপোনালোকক অবৈধভাৱে দখল কৰিছে বুলি তোমালোকে ভালকে গৈছে, তোমালোকে ভালকে আহি ইয়াত সীমা দিছিলে, সীমা দিয়াৰ পিছত লাল নিৰ্চানো মাৰি দিছিলে, তেতিয়া আমি ভালকে বহিছো। বহাৰ পিছত আজি 3 বছৰ গুচি গ'ল, গুচি যোৱাৰ পিছত আকৌ এতিয়া ফটককে নোটিছটো দি দিলে। কিমানটা পৰিয়াল আছে এতিয়া ইয়াত? আপোনাৰ 43 ঘৰ আছে। 43 আছিল আগত, ধৰক 300 ঘৰৰ ওপৰত আছিলে। যিবিলাক মানুহ মাটি অলপ আছে সেইবিলাক গুচি গ'ল। এতিয়া যিবিলাক লেণ্ডলেছ, একদম লেণ্ডলেছ মানুহ, সেই লেণ্ডলেছ মানুহকেইটা ইয়াত পানীৰ মাজত পৰি আছে। চৰকাৰে কি আপোনালোকক মাটি দিয়াৰ কোনো পদ্ধতি লোৱা নাই নেকি? চৰকাৰে এতিয়া ধৰক মাটি পদ্ধতি দিয়া নাই। আগততো কৈ আছে দিব 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 বুলি, আজি 3 বছৰ গুচি গ'ল, কিন্তু দিয়া নাই। এতিয়া নিদিয়াকে আমি বহি আছো, দিব দিব বুলি আশাত বহি আছো। এতিয়া যেনেকে চৰকাৰে মানে ফুটবলৰ নিচিনা আমাক ইয়াৰ পৰা দলীয় তাত দিছে, তাৰ পৰা দলীয় দাঁত দিছে। একটা মানুহ 2বাৰ ফাঁচি কেতিয়াবা হ'ব পাৰে জানো? এইটো আপোনালোকে বিবেচনা কৰি আমাক যদি ইয়াত ৰাখে তেতিয়াহ'লে ৰাখক, আৰু নহ'লে বুলডোজাৰ আনি ডাইৰেক্ট একদম লুচমাৰ কৰি দিয়ে। আমাৰ আৰু ইয়াত বাস কৰিবলৈ জাগা নাই, উপায় নাই। হয়, আপোনালোকে পৰিৱেশ চাব পাৰিছে, এয়া পাভৰ উত্তেজিত লোকসকল, যিসকলক তেতিয়াৰ ডিচি ইয়াত আহি অস্থায়ীভাৱে শিবিৰ পাতি বহিবলৈ দিছিলে, কিন্তু এতিয়া বৰ্তমানৰ আয়ুক্তগৰাকীয়ে পুনৰবাৰ দ্বিতীয়বাৰৰ বাবে জাননী প্ৰেৰণ কৰিছে যে ইয়াৰ পৰাও এওঁলোক উঠি যাব লাগে। ইয়াৰ পৰিৱেশ চাব পাৰিছে, উত্তেজিত লোকসকল শিবিৰত এইদৰে যাযাবৰী জীৱন যাপন কৰি আছে। এওঁলোকক অন্ন, বস্ত্ৰ, বাসস্থানৰ পৰা বঞ্চিত কৰা হৈছে, শিক্ষাৰ পৰা বঞ্চিত কৰা হৈছে। নপৰীয়া গৰাখহনীয়া কবলত পৰি ঘৰ বাৰী হেৰুৱাই লোকসকলক লৈ চৰকাৰে আচলতে হেতালি খেলিছে নেকি প্ৰশ্ন উত্থাপিত হৈছে। আমি বাৰে বাৰে দাবী জনোৱাৰ পিছতো এওঁলোকক সংস্থাপন দিয়াৰ কোনো নামেই লোৱা নাই।